জ্যোতি জীৱনটো এনে খন্তেকীয়া তাতে এইবোৰ খাই অধিক খন্তেকীয়া কৰি নল'বা জীৱনটো খন্তেকীয়া ঠিকেই কৈছ সেইটো এৰাটোতো মোৰ বাবে সামান্য কথা কিন্তু মোৰ চকুৰ আগত ভাহি থকা ছবিবোৰে মোক কেতিয়াবা জানো মোক এৰা দিব তোৰ জীৱনত কি এনেকুৱা ধুমুহা আহিছিল যে তোক এইবোৰ খাবলৈ বাধ্য কৰালে বাদ দে এইবোৰ মনৰ কথা মনত থকাটোৱে ভাল সঞ্জয় ছোৱালীজনী কেতিয়াবা দেখিছানে কোনজনী এইফালৰ জনী আকৌ দেখিছোঁ ইহঁতে সদায় টিউশ্যনত যায় মই আজি প্ৰথম দেখিছোঁ হয় নেকি ছোৱালীজনী কিবা এটা ভাল লাগিছে পিছে তাই মৌজাদাৰৰ ছোৱালী মৌজাদাৰৰে হওক বা আন কোনোবাৰে হওক ভাল লগাটো লাগিছে আৰু এতিয়া যাওঁ নেকি তই গৈ থাক মই অলপ দেৰিকৈ গৈ আছোঁ ৰবীন দেউতাই মোৰ বাবে একো কৰি থৈ নগ'লৈ দেউতাই ঢুকাৰ পিছৰে পৰা মোৰ ঘৰখন চলাত বৰ অসুবিধা হৈছে ঠিকে কৈছে দাস আগৰ দিনৰ ঘৰখনৰ এজনে কাম কৰিলে এজনে বহি খাব পাৰিছিল কিন্তু এতিয়া ঘৰখনৰ আটাইকেইজন মানুহ কাম কৰিলে এদিন বহি খাব পৰা নাই সমস্যাবোৰ দিনক দিনে বেয়া ফালে গৈ আছে বুজিছা আজি মুকেশ আম্বানী ঘপককৈ মুকেশ আম্বানী হোৱা নাই দেউতাকৰ উদ্যোগ প্ৰতিষ্ঠানবোৰ ভালদৰে চলাইতো ধনী হৈছে বৰ্তমান সময়ত প্ৰত্যেকজন পিতৃয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰাটো উচিত ঠিকে কৈছে কিন্তু আমি দেউতাক দোষ দিলে নহ'ব আমি নিজে নিজৰ ভৰিত থিয় হ'ব লাগিব বুজিছে মন হিৰা দৈ চাইকেল হয়তি পাত্তাই নিদিলে বে নাইও আজি অফিচত যোৱা সেই প্ৰজেক্টৰ কামেই কৰি আছোঁ চিয়'ৰ কালি নিশ্চয় জমা দিম ঠিক আছে ৰাখিছোঁ এতিয়া কোনে ফোন কৰিছিল এই অফিচৰ পৰা ফোন কৰিছিল ঐ তই তাইক কথাটো ক'লি নে নাই নাই কুকুৱা মই কাকোৱে ভয় নকৰোঁ কিন্তু তাইক মোৰ কিয় বা ভয় লাগে তোৰে পাৰ জীউতলৈ ছোৱালী পতাব আহিছ সোনকালে কৈ দে তাইক নহ'লে হেৰুৱাবি বুজিছ কাইলৈ লগ পালে কৈ দিম বাপেকে যি হয় দেখা যাব ঐ শুনাচোন কি হ'ল তোমাৰ আৰু বেলেগ কাম বন নাই নেকি এনেকৈ যে মোৰ পিছত পৰিছা কামেইটো কৰি আছোঁ তোমাক দেখাবলৈ মোৰ কিবা কিবি হ'ল তুমি চাগে খুলি নকলেও বুজি পাইছা মই সেইবোৰ একো নুবুজো তোমাক হাতযোৰ কৰিছোঁ তুমি আৰু মোক এনেকৈ আমনি নকৰিবা ব'লা প্ৰিয়া
জ্যোতি বস্তু অলপ লাগিছিল দিয়াচোন। কি লাগে কচোন? আলু 1 কিলো, দালি 2 কিলো, আটা 1 কিলো আৰু চিকট 3 পেকেট দিয়া। দাস, এইখিনি বস্তু অৰূপক দিয়াচোন। ঠিক আছে। কি হ'ল তোমাৰ আৰু বেলেগ কাম বন নাই নেকি এনেকৈ যে মোৰ পিছত পৰিছা? মই সেইবোৰ একো নুবুজো। তোমাক হাতযোৰ কৰিছো, তুমি আৰু মোক এনেকে আমনি নকৰিবা। দাদা বস্তুখিনি লওক। জ্যোতি, অ জ্যোতি, কি হ'ল? নাই একো নাই, কি ভাবি আছা? নাই একো নাই। এই টকাটো লোৱা। কি হ'ল তোমাৰ? একো নকলা যে? চাইকেলখন বেয়া হৈছে, ভাল কৰি দিব পাৰিবা? অঁ চাওঁ চাওঁ। অঁ গোটেই চেণ্ডেল দেখোন ছিগি গৈছে। মই এইখন ভাল কৰিব নোৱাৰিম। এতিয়া গম পালা কি হৈছে? যোৱা এতিয়া তুমি ক'ত যাবলৈ আহিছা? মইতো তোমাক এতিয়া অকলে এৰি থৈ যাব নোৱাৰিম। এন্ধাৰো হৈছে, ব'লা নহ'লে মোৰ লগত, তোমাক অলপ আগবঢ়াই থৈ আহিম। হ'ব, মই যাব পাৰিম। ঠিক আছে, মই নহ'লে আহোঁ। এন্ধাৰো হৈ আহিল, চাইকেলখনো বেয়া হৈছে। যাম নে নাযাম? যোৱাটোৱে ভাল হ'ব। ৰ'বাচোন, অ' ইয়াতে ৰখাবাচোন। ঐ ৰ'বাচোন, কি হ'ল? তোমাৰ নম্বৰটো দিবা নেকি? কিয় লাগে? অহাকালি ৰাতিপুৱা তোমাৰ চাইকেলখন ভাল কৰি তোমাক দিব লাগিব। চ' তোমাৰ নম্বৰটোতো তেতিয়া লাগিবই ন? অঁ, মোবাইলটো দিয়াচোন। এইটো লোৱা মোৰ নাম্বাৰ। থেংক ইউ। ৱেলকাম। এতিয়া যাবা নহ'লে? জ্যোতি, ইলেকশ্যনো আহিল, পিছে ভোট কাক দিম বুলি ভাবিছা? ভোটদান কৰা আমাৰ গণতান্ত্ৰিক অধিকাৰ, গতিকে মই নিজৰ বিবেকেৰে ভোট দিম। মই কোনো দলত নাই, জুবিনদাৰ দৰে পূৰা মুক্ত। পিছে সেইজনী কি খবৰ? নাই অ', একো আগবাঢ়িব পৰা নাই, পাত্তাই নিদিয়ে। হয় নেকি? পিছে দাস, আপোনাৰ? মোৰ ভাল পোৱা মোক আৰু কোনে ভাল পাব? মোৰ না ৰূপ আছে, মোৰ না গুণ আছে, তথাপিও লতা মংগেশকাৰৰ দৰে চিৰকুমাৰী হ'ব পৰা এজনী তাই আছে। সেইদিনা তাইক চাইকেলখন ভাল কৰি দিলোঁ, কিন্তু সেইদিনাবোৰতো তাইক এবাৰো ফোন কৰা নাই, আৰু তাইও কৰা নাই। এবাৰ ফোন কৰিম নেকি? নে তাই বেয়া পাব? যি হয় হ'ব, এবাৰ ফোন কৰিয়ে দিওঁ।
কোনে কৈছে? মানে তুমি মোৰ নম্বৰটো ছেভ কৰা নাই। কোন চিনি পোৱা নাই? মই দিয়া সিদিনা যে তোমাৰ চাইকেলখন ভাল কৰি দিছিলোঁ। অ' আচ্ছা, কোৱাচোন। অঁ, সিদিনা তোমাৰ নামটো সোধাই নহ'ল নহয়। তোমাৰ নামটো কি আছিল? মোৰ নাম ৰিমজিম। আৰু তোমাৰ? মোৰ নাম জ্যোতি। হিয়াতে তুমি ৰলাহি দুচকুতে ভাল পোৱা কি দিলাহি হিয়াতে তুমি মোৰ ৰলাহি দুচকুতে ভাল পোৱা কি দিলাহি ধীৰে ধীৰে বাঢ়ে মৰম তুমি নজনাকে বাৰে বাৰে মনে কিয় তোমাকেই বিচাৰে সপোনতে কিয়নো মোক কৰাহি আমনি মোৰ ওপৰত তোমাৰ খং উঠিছে ন? আচলতে মই ঠিক সময়তে আহিছিলোঁ। বাটতে বন্ধু এজনক লগ পালোঁ, তাৰ কাৰণে অলপ দেৰি হ'ল। বন্ধু নে আন কোনোবা? মোৰ ওপৰত তোমাৰ কোনো বিশ্বাস নাই ন? হ'ব দিয়া, মই যাওঁ। এতিয়া কোৱা, তুমি মোক ইয়ালৈ কিয় মাতিছিলা? মোৰ বৰ চিন্তা হৈছে জ্যোতি। কিয়? আমাৰ সম্পৰ্কটো যদি ঘৰৰ মানুহে মানি নলয় তেতিয়া কি কৰিবা? তেতিয়া তোমাক পলুৱাই আনিম। তোমাৰ একো চিৰিয়াছনেছ নাই, যাওঁ মই। হাৰে ৰিম, ৰ'বাচোন। ৰিম ৰিম হেৰা শুনিছানে হেৰা শুনিছানে হেৰা শুনিছানে মনাটো লোৱা ডাঙৰ কথা হৈছে বুজিছা ডাঙৰ কথা হৈছে তোমাৰ ছোৱালী নমিতাৰ পুতেকৰ লগত নদীৰ পাৰত বহি আছে মোৰ নাক কাণ কাটি দিলে বুজিছা মোৰ নাক কাণ কাটি দিলে তাতেনো আপোনাৰ কি হ'ল ছোৱালী গাভৰু হ'লে প্ৰেমত পৰিবইতো আপুনিও দেখোন মোক প্ৰেমত পৰিয়ে বিয়া কৰাই আনিছিলে কিন্তু জাতিগতভাৱে সিহঁতৰ লগত আমাৰ মিল নাই এনে মিল থাকিলেও বিয়া বাৰুৰ ক্ষেত্ৰত আমি মিলাব নোৱাৰিম কিয় নোৱাৰিব ৰুমা আৰু ৰঞ্জিতৰ বিয়া নহ'ল নেকি আপুনিয়ে দেখোন খাবলৈ গৈছিল তহঁত মায়াক জীয়েক একেই মই যদি মাজনীক ল'ৰা এটা চাই এমাহৰ ভিতৰত বিয়া দিব নোৱাৰোঁ মোৰ নাম যাদৱ নহয় চাই থাকা মাহু অঁ এটা কথা আছিল কি কথা আছিল কোৱা মই ৰিমজিমক ভাল পাওঁ তাইক বিয়া কৰাব বিচাৰোঁ ৰিমজিম মজাদাৰৰ ছোৱালী তই আৰু ছোৱালী বিচাৰি নেপালি মৌজাদাৰ হ'লেনো কি হ'লো মা সিহঁতেও মানুহ আমিও মানুহ নে সিহঁতৰ আমাতকৈ অংগ এটা বেছি আছে মানুহবোৰ শিক্ষিত হৈছে মা চন্দ্ৰত ঘৰ সাজিব লাগিছে এই বিজ্ঞানৰ যুগতো যদি আমি জাতি ধৰ্মৰ বাবে লাগি থাকোঁ আমিনো কি পৰিৱৰ্তন হ'লো মই বাৰু তোৰ সুখৰ কাৰণে মানি ল'ম ৰিমজিমৰ মা দেউতাই মানিবনে সেইটো তুমি মোৰ ওপৰত এৰি দিয়া
দেউতাই মোক বিয়া দিব তুমি সোনকালে কিবা এটা কৰা ৰ'বাচোন ৰ'বা তুমি নাকান্দিবা মই কিবা এটা কৰিম নহ'লে মোক আৰু কোনোদিনে দেখা নাপাবা হেল্ল' হেল্ল' তহঁতে ভালকৈ থাকিবি ভাই যোৱা যোৱা হ'ব তয়ো ভালদৰে থাকিবি আৰু মাক চাবি এইকেইটা দিন হ'ব ভাই